শ্ৰীমন্ত শংকৰদেৱ সংঘ জোনাই জিলা 92 সংখ্যক বাৰ্ষিক অধিৱেশন 2023 বৰ্ষ বৃহৎ প্ৰচেষ্টা হাতত লোৱা হৈছে। জোনাই জিলা এখন মূল আদৰণি গেট হয়। ইয়াত জোনাই জিলা সেৱা বাহিনী লোকসকলে হৰি নামৰ ধ্বনিয়ে মুখৰিত কৰি তুলিছে। ইয়াত নিউজ লাভ DY365 বিভিন্ন ধৰণৰ মিডিয়াবিলাক আহি ইয়াত উপস্থিত হৈছে। তেখেতলোকে ভিডিঅ' নিউজত সম্পূৰ্ণৰূপে দেখা থাকিব। চক আৰু ভিডিঅ' বৃহৎ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 92 সংখ্যক বাৰ্ষিক অধিৱেশনলৈ বহু দূৰ দূৰণিৰ পৰা ভকত বৈষ্ণৱসকল আহি আছে। এয়া ধেমাজিৰ ফালৰ পৰা চক ৰাস্তাৰ তেখেতলোকে আহি আছে। প্ৰত্যেকৰ মুখে মুখে মাথো কৃষ্ণ কৃষ্ণ কৃষ্ণ। এয়া মূল গেটৰ পৰা আহি শ্ৰীমদ ভাগৱত, ইয়াত শ্ৰীমদ ভাগৱত দেখুওৱা হৈছে। ধুনীয়া সুন্দৰভাৱে সজাই তোলা হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন। তামোল পুলি আৰু লাইটিং, ৰাতি ভাল লাগিব এইবিলাক দেখিবলৈ। জয়গুৰু শংকৰ ধানৰ এখন মূল মণ্ডপলৈ অহা ধানৰ এখন গেট। চাওক ধানৰ গেট, এই খুঁটাবিলাক চাওক ধানেৰে বনোৱা হৈছে। ইয়াত এতিয়া মিটিং আৰম্ভ হ'ব। সুন্দৰভাৱে সজাই তুলিছে শ্ৰীমন্ত শংকৰদেৱ সংঘ জোনাই জিলাই। 10, 11, 12 আৰু ফেব্ৰুৱাৰীৰ আজিৰ দিনৰ পৰা আৰম্ভ হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন। কি সুন্দৰভাৱে মুকলি মঞ্চ সজাই তুলিছে। এইবিলাক চব ফুলদানি, ধুনীয়াকে নাৰ্জী ফুল। ইয়াক বিশেষ অতিথিসকল আহি ইয়াত জিৰণি ল'ব। DC মণিৰাম টেণ্ট ডেকৰেশ্যনে ধি সুন্দৰভাৱে সজাই তুলিছে। বিশেষ প্ৰতিনিধি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এয়া মূল গেট। বিশেষ প্ৰতিনিধি শিবিৰ এয়া আগত পুলিচ প্ৰশাসন তেখেতলোকে ইয়াত ডিউটি দি থকা দেখিবলৈ পোৱা গৈছে। এয়া আপোনালোকে দেখিছে অনুসন্ধান কক্ষ। ইয়াত যদি কিবা বস্তু যদি আপোনাৰ মোবাইল বা গামোচা যিকোনো বস্তু যদি হেৰাই যায়, ইয়াত আপোনালোকে আহি অৱগত কৰিব লাগিব। তেখেতলোকে যদি সেই বস্তুটো কোনোবা বাপ বান্ধই যদি এই কক্ষত পায়, তেখেতলোকে জমা দিবহি আৰু এখেতলোকে মাইকত এলাউন্স কৰিব। প্ৰতিনিধি সভাগৃহ, বাণিজ্য মেলা, নদীৰ কাষৰত বাণিজ্য মেলা হৈছে, গ্ৰন্থ মেলা ইত্যাদি এইবিলাক
আপোনালোকে ভিডিঅ'ত চাই থাকিবলৈ পাইছে এয়া বাণিজ্য মেলা। ইয়াত দিছে সম্পূৰ্ণ ধূমপান নিষেধ কৰিছে। বিভিন্ন অঞ্চলৰ পৰা ভকত বৈষ্ণৱসকল আহি এই জোনাই জিলা অধিৱেশনত উপস্থিত বৰ্তমান হৈছেহি আৰু বাণিজ্য মেলাত বহু ব্যক্তি বহু দূৰ দূৰণিৰ পৰা আহি এই বাণিজ্য মেলাত তেখেতলোকে অংশগ্ৰহণ কৰিছেহি। এয়া গামোচা বিক্ৰী থকা দেখিবলৈ পোৱা গৈছে। বিভিন্ন মুঠতে বিভিন্ন ধৰণৰ সামগ্ৰী লৈ তেখেতলোকে এই বাণিজ্য মেলাত উপস্থিত হৈছেহি। যেনিয়ে যাওঁ তেনিয়ে মুঠতে কৃষ্ণ হৰি নামৰ ধ্বনি, মুখত মাথোন কৃষ্ণ কৃষ্ণ, আই বাপ সমস্ত। নামঘৰত এয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নামঘৰত ভাগৱত পাঠ কৰি থকা হৈছে। ভাগৱত পাঠৰ সুন্দৰ ভাঙনি দি আছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নামঘৰত এয়া ভাগৱত পাঠ অনুষ্ঠান কৰি থকা হৈছে। পৰমানন্দ আটাৰ ক্ষেত্ৰত চেৰেংপথাৰ চিমেণ্ট চাপৰিত ২৬, ২৭ আৰু ২৮ মাঘ আজিৰ দিনৰ পৰা, যিহেতু শুক্ৰ, শনি আৰু দেওবাৰ আজিৰ দিনৰ পৰাই ৯২ সংখ্যক বাৰ্ষিক অধিৱেশন আজিৰ পৰা আৰম্ভণি হৈছে। সৰু অসমবাসী ৰাইজক মই আহ্বান কৰিছোঁ, মোৰ ফালৰ পৰা মই কৃষ্ণ কৰিছোঁ, আপোনালোকে আহক। ধেমাজি, জোনাই, চেৰেং চাপৰি, চিমেণ্ট চাপৰি অঞ্চলত আপোনালোকে এপাক আহি যেন দেখা দিয়ে। কৃষ্ণ কৃষ্ণ। শ্ৰীমন্ত শংকৰদেৱ সংঘ অধিৱেশনৰ অতিথিবৃন্দ এতিয়া বৰ্তমান আহি আছে। পুলিচ প্ৰশাসন এয়া মোতায়েন কৰা হৈছে। ১৫০০ পুলিচ প্ৰশাসন মোতায়েন কৰা হৈছে। ইয়াত পতাকা বেদী, ইয়াত পতাকা উত্তোলন কৰা হ'ব। কি সুন্দৰভাৱে ইয়াত পতাকা উত্তোলন কৰা বেদী সজাই তোলা হৈছে। পতাকা বেদী তোৰণ সুন্দৰভাৱে সজাই তোলা হৈছে। এয়া চাওক আপোনালোকে। এয়া ঘেঁহু, এফালে চাওক শ্ৰীমন্ত শংকৰদেৱ সংঘ অধিৱেশনৰ পতাকা উত্তোলন বৰ্তমান ইয়াত কৰা হ'ব। এই কি সুন্দৰভাৱে পতাকা উত্তোলনৰ বেদী নিৰ্মাণ কৰা হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘ জোনাই জিলা শাখা তৰফৰ পৰা। এয়া কি পক্ষী
মাঘেৰিটা জিলা হেভিয়া এয়া ভোজনালয়ত ভোজন গ্ৰহণ কৰিবৰ বাবে ভকতসকলে শাৰী পাতি থকা দেখা পাইছে। এয়া কিমান চক হাজাৰ হাজাৰ ভকতে লাইন পাতিছে। নাটগৃহ মই ভোজনালয়ত এতিয়া বৰ্তমান সহযোগিতা কৰি আছো। এয়া প্ৰসাদ ভকতসকলে বনাই আছে, ৰন্ধন কৰি আছে, ময়ো অলপ সহায় কৰি আছো। প্ৰসাদ ৰন্ধন কৰি থকা হৈছে। ইয়াত 500 গৰাকী ৰান্ধনীয়ে প্ৰসাদ ৰন্ধন কৰি থকা হৈছে। সম্পূৰ্ণ ৰন্ধন গৃহত ভোজনালয় ৰন্ধন গৃহত ধোঁৱা 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 মুঠতে বহুত কষ্টত এই প্ৰসাদ ৰন্ধন কৰা হৈছে। বৃহৎ ভোজনালয় প্ৰসাদ এতিয়া ৰন্ধন কৰি থকা হৈছে। ঠিক 12 বজাৰ লগে লগে এতিয়া ভোজনালয়ত বাহিৰত দেখিবলৈ পাইছে আপোনালোকে শাৰী পাতি আছে বাহিৰত। 12 বজাৰ লগে লগে ভোজনালয় মূল গেট খুলি দিয়া হ'ব। তেতিয়া 10,000 লোকে একেলগতে ইয়াত প্ৰসাদ গ্ৰহণ কৰিব পাৰিব। ধন্যবাদ। কৃষ্ণ জয় গুৰু শংকৰ। আজি ভিডিঅ'টো ইমানতে সামৰিব লাগিব। কৃষ্ণ।